নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি বাৰ্থডে স্পেচিয়েল বুলি বিৰিয়ানী বনাম বুলি ভাবিলো আৰু মোৰ দিনৰ ব্লগটো আপোনালোকক অলৰেডি মই আপলোড কৰি থৈ আহিছো, যিসকলে চোৱা নাই চাব। আৰু এতিয়া মই এপিনে ইয়া বস্তুখিনি মই দেখাম ৰ'ব আপোনালোকক। প্ৰথমতে চাউলখিনি ভালদৰে ধুই লওঁ। এতিয়া মই চাউলখিনি ভালদৰে চাফাকৈ 2-3 বাৰ ধুই ল'লোঁ, কাৰণ বগা বগা পানী এটা ওলাই চাউল ধোৱাৰ পাছত। তো ধুনীয়াকৈ ধুই ল'লোঁ। তাৰপিছত এতিয়া মই অকণমান পানী দি 15 মিনিটমান সময় তিয়াই থ'ম, বস্তুখিনি ৰেডি কৰালৈকে আৰু তিয়াই থ'ম। আমাৰ ঘৰত মানে কি হয়, ডাঙৰ কেৰাহী নাইতো, মাহীহঁতৰ পৰা আনিছোঁ। পানীখিনি গৰম হৈ গ'লত মই ইয়াতে দি দিছোঁ ৰিফাইন তেল। ৰিফাইন তেল দিলে মানে চাউলটো এটা হৈ থাকে। ৰিফাইন তেলখিনি দিয়াৰ পাছতে মই ইয়াত দি দিম দালচেনি, তাৰপাছত ইলাইচিখিনি মাজতে অকণমান ফালি ফালি দিব। তাৰপৰা দি দিম কেইটামান জালুক। তো এতিয়া এইখিনি গৰম হৈ লওক, তাৰপিছত চাউলখিনি দিম। এইপিনে দেখোন এতিয়া চাউল মই দিছিলোঁ, অকণমান দেৰি হ'ল তিয়াই থোৱা। আৰু তেতিয়ালৈকে বেৰিষ্টা বনাবৰ কাৰণে মই পিঁয়াজ কাটি লওঁ। এইপিনে চাহ একাপ গৰম কৰিছিলোঁ। মানে সেই বাৰ্থডে ভাত খুৱাই মোৰতো বিগ লৈ গৈছে, সেইকাৰণে মানে চাহ একাপ খাই দিছোঁ, লাল চাহ। গৈ পিনে মায়ে মিঠাই আনিছিলে। এচামুচ মানে ইয়াতে নিমখ দি দিছোঁ। মই পূৰা শ্লাইচ কৰি পিঁয়াজবোৰ কাটি ল'ম। বেৰিষ্টা বনাবৰ কাৰণে পিঁয়াজখিনি কাটি লৈছোঁ মিহি মিহিকৈ। বনাওঁ মানে মই ফৰকেট বনাইছোঁ, এইখন হৈছে পৰি গ'ল। অকণমানহে দিম, জাষ্ট গোন্ধটোৰ কাৰণে ৰুটিয়ে দি দিছোঁ। এতিয়া মই ধুই থোৱা চাউলখিনি দি দিম, কাৰণ পানীটো গৰম হৈ গ'ল। পানীটো গৰম হৈ গ'লে মই চাউলখিনি দি দিম। চাউলখিনি দিয়াৰ পাছত মই এনেদৰে অকণমান লৰাই দিছোঁ। বেছি লৰাই থাকিবও নালাগে, কাৰণ চাউলটো এটা হৈ নাথাকিব নহ'লে। এয়া চাওক, অলপকৈ এয়া চাউলখিনি উতলিছে। মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। আছোঁ ইমান ধুনীয়া গোন্ধ আহিছে নহয়, মানে কি ধুনীয়াকৈ একদম অলপ সিজিছে আৰু অকণমান দেৰি ইয়াতে সিজাম। এয়া আমাৰ চাউলটো ধুনীয়াকৈ ওপৰলৈ উঠি দিছে নে, সিজি গ'ল ধুনীয়াকৈ। এতিয়া এইখিনি মই কাঢ়ি ল'ম ইয়াতে, কাৰণ আমাৰ 80-70% মানে কুক হৈ গ'ল। এইখিনি মই এতিয়া কাঢ়ি ল'ম। এতিয়া মা এইটো বহুত গধুৰ হৈ গৈছে। নিখিল পাৰিবা নি এইটো কৰিব? এইটো ইমানেই গধুৰ ন, মই হাজবেণ্ডক কৈছোঁ আনি দিবলৈ। বিৰাট গধুৰ মানে। এইপিনে ৰ'বা অলপকৈ থৈ দিওঁ। এয়া মই চাউলখিনিৰে কাঢ়ি লৈছোঁ। জ্বলি গ'ল। বেৰিষ্টাখিনি নমাই ল'ম ধুনীয়াকৈ প্লেট এখনত। কৰি দিছোঁ গেছৰ ফ্লেমটো। এনেকৈ মানে ব্ৰাউন হোৱালৈকে মানে চবলৈকে মই বেৰিষ্টাখিনি কৰি ল'ম এইখনতে ক'ৰবাত। ইয়াতে মই একেখিনি তেলতে আলু ফ্ৰাই কৰি ল'ম। মই বেৰিষ্টাৰ বনোৱা তেলখিনিতে অকণমান তেলখিনি গৰম কৰি অকণমান হালধি আৰু অকণমান নিমখ দি লৈছোঁ।
আলুখিনি যাতে অকণমান মানে কালাৰটো মানে হালধীয়া হোৱা নিচিনাকৈ আৰু নিমখ অকণমান গাত লগা নিচিনাকৈ বিৰিয়ানীত মানে আলুটো ডাঙৰ ডাঙৰকৈ দিলেহে ভাল লাগে। আমি মানে বিৰিয়ানীত অকণমান আলু এপিচ যেতিয়া আহে ন, আলু কণে সৈতে ভাতখিনি বিৰিয়ানীখন মানে সানি খাই মানে বেছি ভাল পাওঁ। সেইটো কাৰণে আমি আলু দিছোঁ। এনেকৈ যদি আলু খাই বেয়া পায় মানে নিদিব। আৰু আলুটো একেবাৰে ডাঙৰ ডাঙৰ চাইজত কাটি দিছোঁ। অকণমান দেখুৱাই দিছোঁ, অকণমান দেখুৱাই দিছোঁ। এতিয়া মই চিকেনখিনি ধুই লৈছোঁ আৰু চিকেনখিনি একদম ডাঙৰ ডাঙৰ চাইজত আনিছোঁ। বিৰিয়ানী বুলি ক'লে মাংসটো মানে অকণ ডাঙৰ হ'লে ভাল লাগে আৰু ভালকৈ ধুব লাগিব। চব এইবোৰ মানে এই কেতিয়াবা কি হয় মাংসত কাটিলে সেই কাঠৰ টুকুৰা আহে, সেইটো মানে যেতিয়া ভাতত আহি যায় ন বেয়া লাগে মানে খাই। সেইটো মানে ভালকৈ এইখিনি ধুই লওঁ, পানী অকণমান দি মেলি। আৰু এইপিনে আলুখিনি অকণমান মানে 70% ফ্ৰাই কৰি লওঁ, যাতে ভাপত অলপ সিজিলেই হৈ যায়। ধৰিব পাৰিছে নিশ্চয় আলুখিনি অলপ ৰঙা ৰঙকৈ ফ্ৰাই হৈছে। আৰু এতিয়া মই মাংসখিনি মেৰিনেট কৰি ল'ম। ইয়াতে এয়া মই কাটি থোৱা যিখিনি কেঁচা পিঁয়াজ তাৰ অলপ দিম, বহুত দিনটো অলপহে দিম কাৰণ এই বেৰিষ্টাখিনিও দিম যিহেতু। তাৰপৰা দিম আদা আৰু নহৰুৰ পেষ্ট, এয়া ৰাফলিহে খুন্দিছোঁ। তাৰপৰা এয়া যে বেৰিষ্টাৰ বনাই থৈছিলোঁ সেইখিনি দি দিম আৰু ক্ৰাঞ্চ কৰি দিম এনেকৈ। অলপ শব্দটো শুনক, দেখিছেনে একদম ক্ৰাঞ্চ হৈছে। তো ইয়াতে মই বেৰিষ্টাখিনি দি দিছোঁ। তাৰপৰা এইপিনে মই ঘৰত যিহেতু দৈ আনি থোৱা নহয়, ল'ৰা ছোৱালী আছে যিহেতু সিহঁতি মানে ঠাণ্ডা বতৰত যদি দৈ আনি থয় খাই দিলে পানী লাগিব, চৰ্দি হ'ব। তাৰপিছত এতিয়া ইয়াত দৈ দিছোঁ, টেঙা দৈ হয় এইখিনি টেঙা দৈ। ঠিক আছে, এতিয়া মাংসখিনি বনাম। তেল গৰম হ'বলৈ দিছোঁ আৰু ইয়াতে মছলা দি লওঁ। এইটো দিছোঁ কাশ্মীৰী ৰেড চিলি, এইপিনে জিৰা পাউডাৰ দিছোঁ। এইপিনে ইয়াতে দি দিছোঁ জিৰা পাউডাৰ। তাৰপাছত দিছোঁ অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ। তাৰপৰা দিম ধনিয়া পাউডাৰ আৰু পাছত দিম বিৰিয়ানী মছলা আৰু লগতে নিমখ। গোটেইখিনি দি পিনে ভালদৰে মিক্স কৰি ল'ম। আৰু লগতে কেঁচা ধনিয়া আৰু কেঁচা পদিনাটোৱে বিৰিয়ানীৰ টেষ্টটো আৰু অধিক ভাল কৰি তোলে। আপোনালোকে যদি পদিনা দি নাখায় তেন্তে পদিনা অলপ দি খাই চাবচোন, বহুত ধুনীয়া লাগে পদিনা দিলে। তাৰ মানে আচল গোন্ধটোৱে বেলেগ কৰি দিয়ে। মাংসখিনি মেৰিনেট কৰিবৰ কাৰণে অকণমান আৰু ৰিফাইন তেল দি দিছোঁ। ইয়াতে এতিয়া মই প্ৰথমতে দি দিম ইলাইচি দিছোঁ। ইলাইচিখিনি ফালি ফালি দিছোঁ। তাৰপৰা অলপমান জালুক দিছোঁ, কাৰণ ভাততো দিছোঁ ন, সেইকাৰণে কমকৈ দিছোঁ জালুকটো। 3টা শুকান জলকীয়া দিছোঁ, ফালি লৈছোঁ। ইয়াতে কাটি থোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অকণমান ভাজি ল'ম, পূৰা ৰঙা হ'বলৈ নিদিওঁ। যেনেকৈ বেৰিষ্টাখিনি ৰঙা হৈছিল যে তেনেকৈ ৰঙা হ'বলৈ নিদিওঁ, অকণমান ৰঙা হ'বলৈ দিম। পিঁয়াজখিনি চেঞ্জ হৈছে। এতিয়া মই ইয়াতে দি দিম কাটি থোৱা বিলাহী। এই বিলাহীখিনি ভজালৈকে বহুত বেছি ৰঙা হ'বলৈ নাই দিয়া। আৰু সৰহ মানুহৰ কাৰণে বনাইছোঁ যিহেতু অকণমান বেছি টাইম লাগিছে। 2-3জনৰ কাৰণে বনাইছোঁ, একদম পটককৈ হৈ যাব। সেইখিনি গলালৈকে মই ইয়াতে পদিনা পাত কাটি দিছোঁ মিহি মিহিকৈ। আপোনালোকে মিক্সি গ্ৰাইণ্ডাৰত পিচিও দিব পাৰে। আমাৰ মানে কি হ'ল মিক্সি গ্ৰাইণ্ডটো ভাল কৰিবলৈ দিয়া আছে। সৰুটো ভাল কৰি আনিছিলে, আকৌ বেয়া হ'ল, কি হ'ল নাজানো। কাটি দি লওঁ আকৌ। তেতিয়া ইয়াতে মই ধনিয়া কাটি দিম, কেঁচা ধনিয়া। পাচলিটো সৰু হ'ল ল'লোঁ, হাতখন ধুই লওঁ। অকণমান নেমু দি দিছোঁ, ওলোৱা নাই, নেমু দি দিছোঁ ইয়াতে। বিলাহীখিনি গলি গ'ল। এতিয়া মই ইয়াতে চিকেনখিনি দি দিম।
চিকেনখিনি দি দিছোঁ। চিকেন ইয়াতে তোমাৰ হেৰি আছে 5 পোৱা আছে আৰু ডাঙৰ ডাঙৰকৈ কাটি আনিছে। মানে বিৰিয়ানীত চিকেনটো ডাঙৰ হ'লে দেখিবলৈও ভাল লাগে, প্লেটিংখন আৰু খাবলৈও ভাল লাগে। বিৰিয়ানী বুলি ক'লে ডাঙৰ পিচ 5 পোৱা আছে। এইপিনে মই ওপৰত অকণমান কেঁচা জলকীয়া কাটি দিছোঁ। 3টাহে দিছোঁ, বেছি দিয়া নাই কাৰণ দুটাও দিছিলোঁ। আদা নহৰু সেইখিনি যিখিনি থাকে সেইখিনি আদি দিছোঁ মই। ইয়াত হালধি মই এড কৰাই নাছিলোঁ, এতিয়া মই ইয়াতে হালধি দি দিছোঁ। এতিয়া গোটেইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু লগতে মই এই যে আলু ফ্ৰাই কৰি থৈছিলোঁ, ফ্ৰাই কৰা আলুখিনিও দি দিছোঁ। এইপিনে সিজিছে আৰু মানে উতলিছে। এইপিনে এয়া দিম এইপিনে এয়া আমাৰ চিকেনটো অকণমান সিজিছে আৰু উতলিছোঁ ধুনীয়াকৈ। এইখিনি আৰু অকণমান মই এতিয়া গেছৰ ফ্লেমটো কালাৰ চাওক আপোনাৰ কিমান ধুনীয়া কালাৰ আহিছে। এনেকুৱা দেখিছেন বিৰিয়ানী নবনাই এয়াই খাই দিম ভাত। আলুটো সিজিছে ন অকণমান চাই দিম। আলুটো এয়া দেখিছে ন অকণমান সিজিছে আৰু অকণমান সিজিবলৈ লাগিব। এইপিনে আমাৰ চিকেন ৰেডি হৈ গ'ল। কালাৰটো চাওক আপোনাৰ কিমান ধুনীয়া হৈছে। কালাৰটো চাওক কিমান ধুনীয়া হৈছে একদম। এতিয়া এইপিনে মই আৰু কি হয় যিহেতু ঠাণ্ডা দিনত বহি থকা নাই
বিৰিয়ানী ঢাকনাখন খোলাৰ ক্লিপটো মই বিচাৰি নাপালোঁ, সেইবাবে এতিয়া এইখিনিকে দি দিলোঁ। আৰু আপোনালোকে চাওক কিমান ধুনীয়া হৈছে, এটা এটা হৈছে ভাতখিনি। আৰু খাবলৈ আপোনালোকে বিশ্বাস কৰক, মই মিছাকৈ নকওঁ, ইমানেই টেষ্টি হৈছিলে খাবলৈ। নহয় মাত্ৰ কি হয়, বিৰিয়ানী মছলাটো ভাল হ'ব লাগে। এতিয়া চাওক কিমান ধুনীয়া হৈছে কালাৰটো, আপোনালোকে মন কৰক। আৰু সৰহ মানুহৰ কাৰণে যদি আপোনালোকে বনাবলৈ ভাবি থাকে যে কেনেকৈ বনাম, কেনেকৈ কি কৰিম, মই মানে আগতে ভাবোঁ সৰহ মানুহৰ কাৰণে বনাবলৈ হ'লে বেয়া হ'ব নেকি খাবলৈ। কিন্তু আজি প্ৰায় 11টামান মানুহৰ কাৰণে বনালোঁ এয়া বিৰিয়ানী, আৰু খাবলৈ বহুত বেছি টেষ্টি হৈছিলে। আপোনালোকে কালাৰটো দেখি নিশ্চয় গম পাইছে কেনেকুৱা হৈছে। আপোনালোকে যদি সৰহ মানুহৰ কাৰণে বনায়, এনেদৰে বনাই চাব এবাৰ, বহুত বেছি টেষ্টি হৈছিলে খাবলৈ। আমাৰ বিৰিয়ানী প্ৰায় 11টামান বজাত ৰেডি হৈছে, কাৰণ মই দেৰিকৈ বনাবলৈ গৈছিলোঁ। আৰু আপোনালোকে দেখি গম পাইছে যে কিমান টেষ্টি হৈছিলে। আৰু প্ৰেজেণ্টেশ্যন কৰি নাথাকিলোঁ, গাঁৱত আজি ডাঙৰ সকাম আছিলে।